মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ ইংৰাজীৰ দ্য ৱেস্প এণ্ড দ্য বী কবিতাটো আলোচনা কৰিম। A wasp met a bee that was just buzzing by, and he said, "My dear cousin, can you tell me why you are loved so much better by people than I?" এদিনাখন এটা মৌমাখি গুণগুণাই গৈ থাকোঁতে এটা বৰলে লগ পায় আৰু সোধে যে মৰমৰ বন্ধু, তুমি মোক ক'ব পাৰিবানে মোতকৈ মানুহে তোমাক কিয় ইমান ভাল পায়? Why my back is as bright and as yellow as gold, and my shape is most elegant to behold, yet nobody likes me for what I am told. বৰলটোৱে আকৌ কৈছে যে মোৰ পিঠিখন সোণৰ দৰে উজ্জ্বল আৰু হালধীয়া আৰু মোৰ দৈহিক গঠনো সুৰুচি সম্পন্ন, কিন্তু তথাপিও মানুহে মোক কিয় ভাল নাপায়? Says the bee, "My dear cousin, it's all very true, but indeed they would love me no better than you if I were but half as much mischief to do." তেতিয়া মৌমাখিটোৱে ক'লে যে বন্ধু, কথাটো সঁচা, তুমি যিটো কথা কৈছা সেইটো সঁচা। এতিয়া চোৱা, তুমি যিবোৰ অপকাৰ বা ক্ষতি কৰি থাকা তাৰে আধা কুকৰ্মতো যদি মই লিপ্ত হওঁ, মানে যদি মই কৰোঁ, তেতিয়াহ'লে নিশ্চয় মানুহে তোমাতকৈ মোক অধিক ভাল নাপালেহেঁতেন। You have a fine shape and delicate wing, and they own you are handsome, but then there is one thing which they cannot put up with, and that is your sting. হয়, তোমাৰ দেহৰ আকৃতি সুন্দৰ আৰু চালে চকুৰোৱা পাখি আছে, কিন্তু তথাপিও তেওঁলোকে তোমাক সহ্য কৰিব নোৱাৰে, কাৰণ তোমাৰ শুং এডাল আছে। Now I put it at once to your own common sense, if you are not so ready at taking offense as to sting them on every trifling pretense. এতিয়া মই এইটো তোমাৰ সাধাৰণ জ্ঞানৰ ওপৰত এৰি দিছোঁ। যদি তুমি শত্ৰুতা কৰি সামান্য অজুহাততে যদি নিবিন্ধিলা হৈ, তেতিয়া মানুহে তোমাকো মোৰ দৰে ভাল পালেহেঁতেন। Though my dress is so homely and plain as you see, and I have a small sting, they are not angry with me because I am a busy and good-natured bee. যদিও মোৰ সাজপাৰ তেনেই ঘৰুৱা চিধা-চিধি, মোৰো শুং এডাল আছে, কিন্তু মানুহে মোক খং নকৰে, কাৰণ মই সৎ প্ৰকৃতিৰ আৰু মই সদায় মৌ আহৰণতেই ব্যস্ত থাকোঁ। From this prey let ill-natured people beware, because I am sure if they do not take care, they will never be loved if they are ever so fair. ইয়াৰ পৰা আমি এইটোৱে বুজোঁ যে যিসকল অসৎ প্ৰকৃতিৰ লোক আছে, যিয়ে আনক ভাল পাব নোৱাৰে বা আনৰ অপকাৰহে কৰিব খোজে, তেনেকুৱা প্ৰকৃতিৰ লোকক কোনেও ভাল নাপায়। তেওঁলোক সতৰ্ক হোৱাটো জৰুৰী, নহ'লে তেওঁলোক কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। ধন্যবাদ।